আমি আজি টৰন্টোৰ জু চাবা যাম জু এই ট্ৰেইনত যাম টিকেট কৰি আছে এই ট্ৰেইনৰ এইটো ষ্টেচন হয় আমাৰ তিনিওটাৰে টিকেট কৰি আছে ছোৱালী আমি জুৰ কাৰণে কালিয়ে টিকেট কৰি থৈ দিছোঁ আজি মানে জুত যাম আৰু ট্ৰেইনত উঠিম তাৰপিছত আৰু কেনেকৈ যাম আমাৰ নিজৰ গাড়ী নাই কাৰণে এনেকৈ যাওঁ আৰু ট্ৰেইন বাছ এতিয়া মই যেতিয়া জু পাম দেখুৱাম আজি যিখিনি সুবিধা পাওঁ এই ট্ৰেইন আহি ৰখিছে আৰু মানুহবিলাক উঠিব আমি ট্ৰেইনত গৈ আছো ভাল লাগে নিজৰ গাড়ী থকাতকৈ বেছি ভাল লাগে Next station is মোৰ ছোৱালী মোৰ ওচৰত বহি আছে সেইটো এটা হাজবেণ্ড এটা বহি আছে এইবিলাক মানুহ এইবিলাক মস্তি আৰু নিজৰ গাড়ীত যোৱাতকৈ ইয়াৰে পিছত বাছত উঠি ট্ৰামত উঠিম ইয়াৰে পিছত তাৰপিছত আৰু বাছত উঠিম জাৰ্ণিটো ধুনীয়া arriving at King. টিকেটত যাম নেকি আমি এতিয়া এই গৌত যাম গৌ এইখন গৌ ট্ৰেইন সেইখন ট্ৰেইনৰ পৰা নামিলো এইখন গৌ ট্ৰেইন চাবৱে আমি উঠিম আৰু কি কৈছা সেইখন চাবৱে সেইখন চাবৱে আছিল এইখন গৌ ট্ৰেইন সেইখনত 4 মিনিট আহিলো আৰু এইখনত উঠিম তাৰপিছত আৰু মই দেখুৱাম আমি এইখন গৌ ট্ৰেইনত উঠিলো ছোৱালীটোৱে চব দেখুৱাই আনে শ্ৰৱণৰ নিচিনা আগতে মই হাতত ধৰি ফুৰাইছিলো সৰুতে এতিয়া মোক ফুৰাই এই গৌ ট্ৰেইনত আমি যাম তাৰপিছত আৰু বাছত উঠিম ভাল লাগে জাৰ্ণিবিলাক এনেকৈ কৰিলে নিজৰ গাড়ীত যোৱাতকৈ আমি এইখন গৌ ট্ৰেইনত গৈ আছো এই ট্ৰেইনখন ঘনে ঘনে মানে ষ্টেচনত ৰখাই নিদিয়ে আৰু 15 মিনিট পিছে পিছে দিব ৰখাই আমি আধা ঘণ্টা পিছত পাম যিখিনি ঠাইত যাম আধা ঘণ্টা পিছত পাম আৰু আমি এনেকৈ গৈ আছো আৰু বহি বহি মস্তি মাৰি গৈ আছো ট্ৰেইনত মস্তি আধা ঘণ্টা পিছত নামিলো এইখন সাগৰ এয়া আমি জু পালো আৰু সোমাম এইবিলাক মানুহ ওলাল আমি এতিয়া জুত সোমাম যাওঁ আৰু টিকেটটো কালি কৰি থৈ দিছে ছোৱালীটো অনলাইন এই মানুহবিলাক চাই ওলাই আহিল আমি সোমালো আমাৰ টাইমটো হৈছে আৰু টাইম লৈ দিছে আৰু টিকেটত টাইমটো ধৰি দিছে আমি মিলাই আহিছোঁ আমি লাষ্টত বাছখন নাপালোঁ আৰু মিছ কৰিলোঁ উবেৰত আহিলোঁ এয়া টৰন্টো জু এই চানবোৰ্ড আমি সেই গেটটোৰে সোমাম
এয়া টৰন্টো জু লিখা আছে। এয়া চিৰিয়াখানাত সোমালো, এইবিলাক মানুহ। এইবিলাক বহুত মানুহ আজি বন্ধ কাৰণে হ'ব পাৰে, আজি অফিচ বন্ধ আছে, ছেটাৰডে নহয়, ছেটাৰডে আজি। আমিও সেনেকৈ মিলাই আহিছো, ছোৱালীৰ অফিচ বন্ধ। The orangutans are just about natural radio. If you are more than 6 feet away from people, you don't know you can hook them up. Mandatory inside, mandatory outside near any of the cats, the primates, and the swine. Swine. So the Red River hogs are involved here. ঘৰৰ পৰা বস্তু বনাই আনিছো, চাহ, পিঠা, এইবিলাক এতিয়া খাম বহি, তাৰ পিছত জুখন ঘূৰিম। আমাৰ হাতত 2 ঘণ্টা সময় আছে। এই চাহ পিঠা ধুনীয়াকৈ পেকেট কৰি লৈ আহিছো, এতিয়া ওলাম আৰু। আজি আমি এই পিঠা বনাই আনিছো, পিঠা কেমেৰা হৈছে, পিঠা এইবিলাক। মই এইটো কেটেলি মুখত দিয়ে পিঠা বুলি যে কয়, নাৰিকল, পিঠাগুড়ি, আৰু ইয়াতে মই চেনি দিয়া নাই, চুগাৰ ফ্ৰী দিছোঁ। আৰু এইটো চাহ, ৰঙা চাহ, এইটো ফ্লাক্স। আমি এতিয়া আৰামত খাই আছোঁ। এই ৰেষ্টুৰেণ্টৰ পৰা নলওঁ সেনেকৈ বস্তু, ঘৰতে বনাই আনো। আৰু আছে মোনাত 2টা ফ্লাক্সত চাহ আনিছোঁ। যোৱাৰ সময়লৈকে এনেকৈ মাজে মাজে খাম আৰু এইটো পিঠা আৰু বেচন, পিঁয়াজ এনেকৈ দি পেলাই এটা বনাই আনিছোঁ আইটেম। এইটো চেলো ফ্ৰাই কৰিছোঁ, পকৰি নহয়। তাৰপিছত গুড়া সান্দহ আনিছোঁ, পুৰা গাখীৰত মিলাই অনা গৈছে। আমি মানে ঘৰত বনোৱা বস্তুৱে আনো এনেকৈ বাহিৰত আহিলে। আৰু ছোৱালী অলপ এইফালে গৈছে, আহিব, তাইও খাব। আমি খায়ে আছোঁ, অলপ ভোকো লাগিছে, এইটো খাই আছোঁ। আৰু ইয়াৰ পিছত মানে এনেকৈ চাম আৰু জন্তুবিলাক চিৰিয়াখানাৰ। 2 ঘণ্টা পুৰা ঘূৰিম আৰু। খাই ল'লোঁ প্ৰথমতে। এনেকৈ খাব লাগে, ঘৰত বনাই আনি ভাল। বেগত আনিছোঁ, 3টা মানুহ 3খন বেগ ল'লে একো কষ্ট নাই। এইবাৰ লৈছোঁ বেচনৰ, পিঁয়াজ এইবিলাক থকা, জ্বলা, পিঁয়াজ, নিমখীয়া আৰু চাহ, আৰু ল'লোঁ ফ্লাক্সৰ পৰা ঢালি। আমি এনেকৈ খাই খুব ভাল পাওঁ আৰু বাহিৰত আহিলে নিজে বনাই অনা বস্তু খাই খুবেই ভাল পাওঁ। ৰেষ্টুৰেণ্টৰ বস্তুতকৈ টেষ্টি পাওঁ, কম খৰচতো হয়। এইটো আমি সোমালোঁ প্ৰথম জুত, সোমাই এইটো অষ্ট্ৰেলিয়াৰ ডিভিজন এনেকৈ সোমাইছোঁ। এইটো ট্ৰি কাংগাৰু। মই অলপ দেখাইছোঁ, এইটো লৰাই নাই, লেষ্টেল অলপ লৰাইছে। এইটো লেষ্টেল লৰাই আছে, গাটো ইয়া লৰিছে। অলপ খোজকাঢ়ি আহিলে ভাল আছিল। এয়া এই দেখাইছে অলপমান নাচি বাগি।
এই বাপরে ভাল লাগিছে দেখি ইয়াতে চৰাই আছে এইটো চৰাইও লাৰিব পাৰি একেবাৰে গছৰ ডালত এইটো এটা মোৰ পুৰা মূৰৰ ওপৰত আছে এই বাপৰে এই দেখুৱাইছে একেবাৰে উৰি উৰি বাহ ভাল আছে এইকেইটা আমাৰ যে ময়ূৰ সেনেকুৱা ইমান ধুনীয়া একদম গাৰ ওচৰত থাকে আমাৰ ইণ্ডিয়াৰ চিৰিয়াখানাৰ নিচিনা নহয় আৰু ইয়াতে গাৰ ওচৰত আহিছে এইটো নাচি নাচি মই একেবাৰে ওচৰতে আছো বহুত ভাল লাগিছে আমাৰ ইণ্ডিয়ান নিচিনা নহয় আৰু মানে বান্ধি থৈ দিছে এনেকুৱা নাই ফ্ৰীলি আছে ধুনীয়াকৈ দেখাত আমাৰ ময়ূৰ যেন লাগে মোৰ একেবাৰে ওচৰতে আছে আৰু একো নকৰে নুখুটে অপেনলি ৰাখিছে বান্ধি ৰখা নাই একো বেৰো নাই ইয়া সিহঁতে ফটো উঠি ভাল পাই চাগে ই তাক খেদি দিলে খেদি দি এইটো আমাৰ যে তেজপিয়া শাক গ্লাছৰ ভিতৰত ৰাখিছে এইটো এইটো শুই আছে দেখাত ঘৰিয়াল যেন লাগে তিনিটা আছে এইটো এটা এইটো এটা এইটো এটা এই এনেকৈ গছত ধৰি থাকে আমাৰ যে বৃশ্চিক পোকা আছে সেনেকুৱা আমাৰ যে বৃশ্চিক পোকা আছে সেনেকুৱা এইটো পানী স্প্ৰে কৰি দিছে সিহঁতে তাৰমানে গছৰ পৰা কিবা খাই থাকে আৰু এইবিলাক ওলমি আছে এনেকৈ পাতত ওলমি আছে আৰু আমাৰ বৃশ্চিক পোকাটো যেনেকুৱা সেনেকুৱা আৰু প্ৰায় এইটো মানে গছত লাগি লাগি আছে ফালি থকা গছত লাগি লাগি আছে এইটো আমাৰ মিছা মাছ যে সেনেকুৱা মই ইয়াৰে আমাৰ তৰন্তীৰ জুখন দেখুৱাই আছো আৰু আমি এইটো প্ৰথম অষ্ট্ৰেলিয়া সোমাইছো এইবিলাক নিশ্চয় অষ্ট্ৰেলিয়াৰ হ'ব বস্তুবিলাক ভাল লাগছে কালাৰ ব্লু কালাৰ এইটো বগাছ এইবিলাক গ্লাছৰ ভিতৰত থৈছে আৰু পানী কুৰিয়া মনিছে এইটো কাছ অষ্ট্ৰেলিয়াৰ কাছ এইটো
মাটিত আছে ড্ৰেগন চানা ড্ৰেগন সৰু তাৰমানে চানা কৈছো সৰু পোৱালি ড্ৰেগন একেবাৰে গছৰ ওপৰত সেউজীয়াকৈ উঠি আছে ডাঙৰ সাপ অষ্ট্ৰেলিয়াৰ সাপ ইয়াতে নাম দি থোৱা নাই এইবিলাকৰ দিছে দিছে চাইডত ক'ত আছে এই ওপৰত কডাল গ্ৰীণ টি পাইথন কডাল লিয়াৰ গ্ৰীণ ট্ৰী পাইথন এইটোৰ নামটো হৈছে গ্ৰীণ ট্ৰী পাইথন এইটো ইয়াতে আছে মেৰখা এতিয়া যদি খুলি যায় বাপাৰে বাপ কি লাম্বা হ'ব আৰু তোমাক খাই দিব ড'ন্ট টাচ গ্লাছখন টাচ কৰিবই মানা কৰিছে হিলি আছে চোৱা সেইটো হিলি আছে সেইটো সাপু এইটো সাপ ইমান ওচৰত আছো গ্লাছখনত ডিফাৰেঞ্চ মাত্ৰ আৰু এইটো এটা শুই আছে এইটো বহুত ডাঙৰ শুই আছে এইটো শুই আছে এইটোৰ নামটো কি স্নেক লুক এলিকেছ আৰু স্নেক লুক এলাইক্স মই চশমাযোৰ এদি ধৰিবই নোৱাৰো ৰ'বা আখৰ পিন্ধে চশমাযোৰ লৈ অহা নাই স্নেক লুক এলাইক্স এলাইক্স এইকেইটাৰ নাম বাপৰে বাপ মই আখৰ পিন্ধে চশমাযোৰ অনা নাই ডিষ্টেঞ্চ পাছযোৰে পিন্ধি আহিলোঁ অলপ আখৰবিলাক পঢ়িব প্ৰব্লেম পাওঁ এনেকৈ ৰাখিছে আৰু গছৰ মাজত সিহঁতে এনেকৈ আছে বননিত থাকিব নাপালেও এনেকৈ আছে মানুহক দেখুৱাইছে এইবিলাক কাছ কি আছিল নামটো ট্ৰী কাংগাৰু ইয়াতে নাই ওপৰত আছে তাতে আছে বেৰাত লিখা আছে মা এইটো হৈছে আখৰটো ভালকৈ আহাই নাই আহিছে দিয়া নামটো দেখুৱাই দিছো এইটো খাদ্য খাই আছে মচকে পাব একেবাৰে ভোকত কলপাত খাইছে মচাও এইটো বহুত ডাঙৰ কমপ্লেক্স ইয়াতে হাঁহ আছে কাংগাৰু আছে এইখন পুৰা ৱাল দিয়ে আছে ইয়াতে আমি সেইবিলাক সৰুবিলাক চাই আহিলো চৰাইৰ ৱাল নিদিয়ে এইটোৱেই কাংগাৰু আছে কোণাৰ ফালে একেবাৰে এইটো শিং থকা হৰিণা ৱালৰ ভিতৰত থৈছে মই দূৰৰ পৰা দেখুৱাইছো বৰষুণ আহিল ডাঙৰে হ'ল বৰষুণ আমি অলপ চালো বৰষুণ আহিল কিছুমান আছে এতিয়া ঘৰৰ ভিতৰত সেইবিলাক চাব ভাল আমি এতিয়া বাহিৰৰ ৱাল থকাবিলাকত চাই আছো বৰষুণ কাৰণে অলপ কৰবাত ৰ'ব লাগিব এইবিলাক মানুহবিলাক ৰৈছে আৰু টিঙৰ ঘৰৰ চালত তলত বৰষুণ অহাৰ কাৰণে বহুত ডাঙৰ বৰষুণ আমি এইটো ঘৰত সোমাইছো আৰু কিছুমান মানুহ বহিছে এনেকৈ ডাঙৰ মানে বহুত ডাঙৰ আমাৰ যে অসমত জুন জুলাই মাহত আহে ধমা পিঠা অলপহে চালো আমি 10 মিনিট চালো আৰু বাছ বতৰটো আছিলে ঠিকে ৰ'দ দি আছিলে
হঠাতে আহে ইয়াতে বৰষুণ আৰু হঠাতে শেষো হৈ যায় নাজানো এইখন 7টালৈ খোলা আছে কেতিয়া এৰে নাজানো আৰু বৰষুণ ধমধমীয়া বৰষুণ একেবাৰে ধমধমীয়া বৰষুণ এইটো ইয়াতে টিভিত দেখুৱাই আছে আৰু টিভিতে চাওঁ আৰু জন্তুবিলাক এই বৰষুণ আহাই চৰাৰ ঘৰত সোমালো এটা দৌৰি দৌৰি এইটো এটা চৰা এইটো এটা পিস্তি আছে চৰা এইটো এটা থিয় হৈ আছে ডালত এই চৰাৰ ঘৰবিলাকত কি হয় ওপৰ ফালে গ্লাছ আছে ভাল আৰু বৰষুণ নপৰে কিন্তু ডাঙৰ জন্তু থকাবিলাক ৱাল দি যে ৰাখিছে সেইবিলাকত নোৱাৰো আৰু বৰষুণ আহিছে চৰাইত সোমালো এইটো ঘৰিয়ালৰ দৰে মোৰ আজি দিগদাৰ হৈছে আখৰবিলাক চাব নোৱাৰো মোৰ চশমা দুইযোৰ এযোৰ আখৰ চোৱা এযোৰ ডিষ্টেঞ্চ আখৰ চোৱাযোৰ পিন্ধিলে মাথা ঘূৰাই গাত ডিষ্টেঞ্চ এইটি ঘূৰি ফুৰো নাভাবিলো আখৰ চাব লাগিব একদম ওচৰৰ পৰা দেখুৱাই দিছো নামটো এইটো নিজে যে নাচি আছে এইটো জীৱ থকা উদ্ভিদ আৰু এইবিলাক আমাৰ সাগৰৰ তলত যে থাকে এইবিলাক মানে জীয়া বস্তু আৰু এইটো এটা মাছ একুৰিয়াম হয় এইটো আৰু বাকী এইবিলাক জীয়াই থকা উদ্ভিদ চব নাচি আছে এইবিলাক এইটো এটা এইটো মাছটো আহিছে আৰু এটা বেলেগ মাছ আমি সাগৰত ডিস্কভাৰীত দেখুৱালে দেখা পাওঁ আৰু এইবিলাক গছবিলাক তলত ইয়াতে একুৰিয়ামত ৰাখিছে ৰিফ বুলি কয় ৰিফ এই মাছটো সোমাই যাব এইটো ধুনীয়া মাছ মই আগতে নামবিলাক বৰ্ডখনত দেখুৱাই দিছো এইটো নাম এতিয়া দেখুৱাম বস্তুটো এইটো এইটো চি হৰ্চ বুলি কয় ইহঁতৰ মতাটোই পোৱালি দিয়ে পেটত আছে এই পোৱালি চি হৰ্চৰ মতাটোই পোৱালি দিয়ে মাইকীটো নিদিয়ে নাজানো কি কথা এইবিলাক আৰু এইটো একেবাৰে ওচৰত আছে একেবাৰে ওচৰত আছে গ্লাছখনত লাগি আছে আৰু বাকী এইবিলাক అన్నీ ఉన్నానా అన్నీ కొండ కొంచెం వెనక్కి రా కొంచెం ఒకసారి వెనక్కి రా సీ హార్స్ ఇక్కడ వెళ్ళాను ఇక్కడ వెళ్ళాను seahorse. With a horse. With a horse. With a horse. టచ్ చేయకూడదు అలాగా గ్లాస్ పట్టుకోకూడదు With a horse.
Viejas. Viejas, I got a little. Viejas. అరే భలే వెళ్ళాడు పైకి. వావ్, కింద పడింది. కింద పడలేదు, పైకి వెళ్ళినాయి. పైకి వెళ్ళింది. ఆ, దెబ్బ తగిలింది. ఎక్కడా? సరే పద వెళ్దామా? దా వచ్చింది. కొట్టకూడదు, దా వెళ్దాం దా. టాటా బాయ్. ঘোঁৰাৰ দৰে লাগে, এই সাগৰৰ গুড়া চিহা সাগৰৰ ঘোঁৰা। মইনে কি ফটো লৈ আছো? আমাৰ ছোৱালী কেমেৰা আনি একেবাৰে স্পষ্টকৈ ফটো লৈ আছে। তাই এইবিলাক কৰিব আৰু পিছত কম্পিউটাৰত কেনেকে ঘূৰি আছে ঘূৰি থাকে। চাহ না ইহঁতৰ পেটত পোৱালি আছে, পোৱালি। বেলুনৰ দৰে ঘূৰি যোৱা যেন লাগে। কিহেৰে সাঁতোৰা দেখিছা নে নাই? সিহঁতৰ পিঠিত একদম টিকলুকে হৈ আছে। বিচনীৰ নিচিনা দীঘলীয়ে ভিডিঅ'। এইটো ডাঙৰ ইকুৰিয়া, ইয়াতে মাছ, ইয়াতে মাছ আছে। আৰু লগতে এইবিলাক কিবা কানি উদ্ভিদ আছে আৰু এটা বহুত ধুনীয়া মাছ আছে, এটা ধুনীয়া মাছ আছে একদম। একেবাৰে এডাল এণ্টেনা আছে, এটা গোটেইবিলাকৰ এণ্টেনা নাই, কিছুমানৰ এণ্টেনা এডাল আছে। আমি বৰষুণ এইবিলাক ঘৰৰ ভিতৰত থকা একুৰিয়া আমি এইবিলাকে চাব লগা হৈছে আৰু উপায় নাই। এইবিলাক একুৰিয়ামত জেলি ফিছ আছে, এইটো অলপ বিষাক্ত জেলি ফিছটো। সাগৰত থকা এইবিলাক এইটো পিছফাল ইহঁতে কি জেলি উলিয়াই দিয়ে নেকি? দেখাত জেলি টাইপ। দেখাত জেলিৰ নিচিনা। বহুত কেইটা আছে, ভাল লাগে দেখি বস্তুটো একেবাৰে। এইটো সন্মুখৰ পৰা, এইটো সন্মুখৰ পৰা, এইটো বেক চাইডৰ পৰা। ফুল যেন পায় না, মাশরুম। মজা লাগে, লাড়ি দিবে হাতে।
ইয়াতে ইহঁতৰ ইনফৰমেশ্যন বিলাক দি আছে। এতিয়া বৰষুণ শেষ হ'ল, এনেকৈ মানুহবিলাক আছে। আমি এতিয়া চাম আৰু বাহিৰত থকা, কিন্তু আৰু বেছি সময় নাই আমাৰ হাতত। অলপ অলপ কিনকিনিয়াকৈ আহি আছে আৰু। এয়া ভালুক, এইটো বগা ভালুক দুটা আছে। দুটা ভালুক আছে, কিস্তি আছে। আমি ঘৰৰ ভিতৰৰ পৰা লৈছো, বাহিৰৰ পৰা নাহে কেমেৰা, বহুত দূৰত হয় বাহিৰৰ পৰা। এতিয়া ভিতৰৰ পৰা লৈছো। এয়া চাই আছে সৰু ল'ৰা ছোৱালী বিলাক। এইয়া মুখখন দাঙিছে আৰু চাইডত এটা আছে। அம்மா மேல பார்க்க போயிருக்காங்க என்ன ஃப்ரண்ட்ல என்ன இருக்கு பார்க்க போயிருக்காங்க வெயிட் பண்ண வருவாங்க দেখা পাই বগা ভালুক, বগা ভালুক বহুত ডাঙৰ একেবাৰে। Mommy. I want to see the animal. Mommy. I'll call her. অলপ ওচৰত আহিছো। এই দুটা ভালুক, বগা ভালুক। He's looking. এয়া বগা ভালুক। বেক চাইডৰ পৰা ল'ব লগা হৈছে। আৰু বৰষুণ আহিল, ঘৰৰ ভিতৰত সোমাই বেক চাইডৰ পৰা লৈছে। ধুনীয়া দেখিছো ফ্লেমিংগো। আমাৰ হাৰ গিল্লেৰ নিচিনা অলপ, কিন্তু হেৰি হয় কালাৰফুল, ফুলৰ লগত মিলি আছে একেবাৰে। বৰষুণ আৰু আহিল ডাঙৰকৈ, মানে এতিয়া মোবাইলে বেয়া হ'ব মোৰ। থলো এইটো একদম লাগি আছে ৱালখনত। ময়ো এনেকৈ হাতখন দি আছো। বাঘ, এইটো বাঘ জাগিয়ৰ, নামটো জাগিয়ৰ। আহ 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 বাঘা বাঘা মই লাৰি দিছো। মই লাৰি দিছো, মৰম কৰি দিছো। কি ধুনীয়াকে মৰম কৰি দিছো বাঘক। এইপিনৰ পৰা মুখখন আহিব তুমি। সেইয়া মৰম কৰা বাঘটো মোক খাই দিব। খা 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 খা। নাখায় নাখায় নাখায়। এইটো হৈছে আমাৰ ভৱানী মাতাৰ বাহন। এইয়া বৰষুণ, বৰষুণ। বাই বাই। এইটো জোৰবাজত ফলছ এটা ফল। এইটো বৰষুণৰ পানী নহয়, ফল। দেখি বহুত ভাল লাগিছে। ফটো উঠিলো। এইফালে পানীবিলাক পৰি আছে। এইফালে বৰষুণ, এইফালে ফল। ভাবিলে এনেকুৱা লাগে বৰষুণৰ পানী পৰি আছে।
ফলছো দেখুৱালো কক আৰু একবাৰ কথা কচোন কক কিবা খাবি নেকি একো নাই মোৰ লগত হাতত নাই বেগত আছে সেইফালে বেগটো মোৰ লগত নাই কক দে তহঁতক আমাৰ বস্তু নেদো দে আৰু চিৰিয়াখানাৰ বস্তুৱে দিব বাই বাই আমেৰিকান ফেচা এতিয়া আমি আমেৰিকান হেৰি সোমাইছো আৰু ভাগে ভাগে আছে অষ্ট্ৰেলিয়া চাই আহিলো আফ্ৰিকা চাই আহিলো ফেচা ইখান কাঞ্চাও ফেচা বাহ দেখুৱাই দিছে ধুনীয়াকে থেংক ইউ আছে এইটোৰ নামটো ইয়াতে লিখা নাই বহুত শ্লো হৈ খোজকাঢ়ে এনেকে ওলমি থাকে শুই আছে ওলমি শুই আছে বান্দত দুখ কৰি শুই আছে কলা বগা এইটো অজগৰ সাপ এইটো আমি আমেৰিকাৰে চাই আছো এইটো একুৰিয়ামত এইটো জিঅত বস্তু জেলি যে চাইছিলো সেনেকুৱা ধৰণৰে এইটো আমেৰিকাৰ এইটো ষ্টাৰ ফিছ যে চব সাগৰৰ তলৰ বস্তু এইটো আমেৰিকাৰ ষ্টাৰ ফিছ এইটো বেলেগ ধৰণৰ কাছ এইটো আমেৰিকাৰ এই দুটা আছে ইয়াতে মই এনে নামটো ভাবিছো অটাৰ এইটো অটাৰ এই দুটা আছে আমেৰিকান অটাৰ ইয়াতে মানে বহুত একুৰিয়ামতে আছে বস্তু আৰু বাহিৰত এনেকুৱা ডাঙৰ জন্তুবিলাক আছে এইকেইটা আমেৰিকান ঘৰিয়াল লগত কাছও আছে দুটামান এইকেইটা ব্ৰাজিলিয়ান কক্ৰচ এয়া গছৰ কাঠৰ লগত মিলি আছে কক্ৰচ মাছ জানো পায় এনেই কক্ৰচ দেখিলে কিবা খিনে লাগি যায় কক্ৰচ ব্ৰাজিলিয়ান কক্ৰচ এইটো আমেৰিকান এলিগেটৰ দেখাত ঘৰিয়াল যেন লাগিছে